ৰাতিপুৱাই ব্লগটো ষ্টাৰ্টিং কৰিছোঁ আৰু দেখিছেনে গাইজ কুঁৱলী একদম এইবিলাক চাওক ইমান কুঁৱলী দিছে আজি এইকেইদিন মানে একদম বহুত কুঁৱলী দি আছে একদম ঠাণ্ডা বহুত দিছে বহুত বেছি আৰু বিহু আহি পালে যেতিয়া বিহুৰ যা যোগাৰ ইতিমধ্যে অলপকৈ চলি আছে আৰু মা আৰু মই এতিয়া যাম পিঠাগুড়ি খুন্দিবৰ কাৰণে আমি মানে মিক্সিত পিঠাগুড়ি নুখুন্দো গতিকে আমি ঢেঁকীত খুন্দি ভাল পাওঁ আমি গাঁৱৰ মানুহ যেতিয়া ঢেঁকীতেই খুন্দিব লাগিব গতিকে আমাৰ ঘৰত ঢেঁকী নাই গতিকে আমি বৰমাহঁতৰ ঘৰত মা আৰু মই এতিয়া পিঠাগুড়ি খুন্দিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছোঁ গতিকে আপোনালোকে কণ্টিনিউ চাই থাকিব ভিডিঅ'টো কেনেকৈ কি কৰোঁ সকলোবোৰ দেখাই আছোঁ দেই আৰু লগতে ভোগালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মা আহি পালা কি ধুনীয়া একদম বৰমাহঁতৰ ঘৰত এয়া ফুল ফুলি আছে ইমান ধুনীয়া আমাৰ ঘৰত নাই এয়া আমি আহি পালোঁ খুৰীমাহঁতৰ ঘৰত খুন্দিম বৰমাহঁতৰ ঘৰত মানে হেৰি নাই বহুত মানুহ হৈ আছে এতিয়াৰ পৰা এইকেইজন হৈছে কালি পহৰীয়া ৰখি আছে মানে আমাক আমি এতিয়া মই ঢেঁকী দি আছোঁ মায়ে চালি আছে আমি দুজনীয়ে আৰু মানুহ মানুহ নাই বাৰু এতিয়া অলপ পিছত ঢেঁকী দিয়া মানুহজনী ভাল লাগিছেনে গাইজ এইবিলাক আপোনালোকৰ যদি খুন্দিব লগা আছে পিঠাগুড়ি ইয়াক কণ্টেক্ট কৰিলে হ'ল আৰু পাৰিছে আৰু কিছু জানিছে একো কোনা খালে বোৱা পাৰি টেঙা খাবা চিলা কাটা উঠছি ফটো হেৰি মানে ফাটফিটকৈ উঠিব নালাগে একদম যেনেকৈ আছে তেনেকৈ না তেনেকৈ ভাল লাগে অৰিজিনেলটোৱে বেষ্ট আৰু এইকেইজনী ঠাণ্ডা কেনেকুৱা ঠাণ্ডা এইকেইটা সহযোগ কৰিব আহিছে আমাৰ লগত এইকেইজনীয়ে মোৰ পাৰ্টনাৰ একদম দিনটোৰ লগৰে আৰু ৰাতিপুৱাৰ পৰা ইহঁতৰ পৰা ষ্টাৰ্টিং হয় আৰু শেষ ইহঁতৰ পৰা শেষ হয় আৰু আহিছে একদম এইটো কোন হয় এইটো কোন হয় এইটো কোন হয় সেইবিলাক আহি গ'ল লাহে এইবিলাক আহিছে আৰু লাহে একদম কিমান লাজুকীলতা হেল্ল' গাইজ এতিয়া মানে দুপৰীয়া হৈছে ভাত পানী খাই আৰু ভিডিঅ' বনাব নহ'ল আৰু এতিয়া মানে এটা কথা কৈ আছোঁ মই মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু বিহু ফটোশ্বুট এটা কৰিম তেনেকৈ ভাবি আছিলোঁ প্ৰত্যেক বছৰে মানে ভাবোঁ তাৰপিছত তেনেকৈ মানে উঠিব নহয়গৈ সময় নহয়গৈ তাৰপিছত তেনেকুৱাকৈ ফটোগ্ৰাফাৰৰ অভাৱ হৈ যায় লাষ্টত এইবাৰ ভাবিছোঁ ফটোশ্বুট এটা কৰিম বুলি মোৰ মানে হেৰি ফটোগ্ৰাফাৰ এজন আহি আছে উঠিম বুলি কৈছিলোঁ তাক তাৰপিছত তেনেকৈ হঠাতে ফোন কৰিলে মই গৈ আছোঁ বুলি অলপ পিছত আহি পাব এতিয়া ফটাফট ৰেডি হওঁ আৰু ৰেডি হোৱাৰ পিছত পিঠা পুৰি হেৰি কৰিম ফটো ডিম্পি এইফালে আহা জল্দি আহা তাইও মানে ফটো উঠিব মোৰ লগত মোৰ যিহেতু একদম খাচ পাৰ্টনাৰ হয় এয়া মোৰ খাচ পাৰ্টনাৰ এইজনী প্ৰথমতে এইবিলাক মেকআপ কৰি দিব লাগিব মই মেকআপ কৰিব নাজানো বাৰু কিন্তু এনেই আৰু চিম্পুলকৈ মেকআপ অলপ কৰি দিওঁ লিপষ্টিক কাজল সেয়া আৰু মেকআপ আমাৰ নহ'লে আকৌ দেৰি হৈ যাব পোহৰটো থাকোঁতে ফটোখিনি ভাল হয় বাহিৰত ভিতৰত বাৰু তেনেকৈ টেনশ্যন নাই একো দেৰি হ'লে একো টেনশ্যন নাই এতিয়া আমি ওলাই লওঁ নেকি ওলাই লৈ আছোঁ ধুনীয়াকৈ এতিয়া ওলাই ল'লোঁ আৰু যিহেতু বিহুৰ ফটোশ্বুট কৰিম সেইকাৰণে ৰেড কালাৰ ব্লাউজ পিন্ধিছোঁ আৰু ৰেড কালাৰ চাদৰ হয় আৰু এয়া কিবা এডাল পিন্ধিছোঁ আৰু এতিয়া গৈ থাকোঁ ফটোগ্ৰাফাৰ আহি পাইছে আৰু মাজে গৈ আছোঁ ফটো তুলিবৰ কাৰণে ফটোগ্ৰাফাৰ একদম আগত গৈছে এতিয়া এয়া মোৰ এই অৱস্থা গৈ আছোঁ
ৰ'বা অঁ ৱাও ৱাও এই কেইজনী আমাৰ কেইজনী চাওঁ 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 ৱাও ৱাও কি লৈছা লিপষ্টিক ফণি ৱাও সেয়া সেয়া আহিছে ফটোগ্ৰাফাৰ পাপুদা কোনখিনি ভাল হ'ব পোহৰটো পৰিলে ভাল হ'ব নেকি